हेलो फ्रेंड्स, स्वागतम जनाइছো पुনৰ এবাৰ বিটিছ কিটচেনলৈ। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ৰেচিপি লৈ আহিছো। আজি মই বনাম দাল বুট চানা। ঘৰতে কেনেকৈ দোকানৰ দৰে অতি সহজৰে আমি বনাব পাৰোঁ তাকে দেখাম। আশা কৰিছো আপোনালোকে ভালে পাব। আহকচোন চাওক মই কেনেকৈ বনাওঁ। তাৰ কাৰণে মই লৈছো দাল বুট। মই একেটা পাতিৰে দুবাৰ দাল বুট লম। এয়া মই দুবাৰ ললো। দাল বুটখিনি ধুনীয়াকৈ ধুই ললো আৰু পানী দি দিলো জোখমতে। আৰু এতিয়া মই 1 চামুচ ইয়াত সোডা খাৰ দিছো। এটো খোৱা সোডা হয় আৰু ভালদৰে মিক্স কৰি লম। এতিয়া এইখিনি এখন প্লেটেৰে ঢাকি দিছো আৰু গোটেই ৰাতিটোৰ কাৰণে ৰাখি দিম। এয়া পিছদিনা ৰাতিপুৱা ঢাকনখন উঠাই দিছো আৰু এইখিনি ধুনীয়া কৰি কোমল হৈ গ'ল। এতিয়া এখন ফুটা থকা কাঁহী লৈছো আৰু দাল বুটখিনি ধুনীয়াকৈ ধুই পানীটো টুকি লম। এয়া এইখিনি ধুনীয়াকৈ ধুই ললো আৰু এনেকৈ কাঁহীখনতে এৰি দিছো পানীটো ওলাই যাবলৈ আৰু প্লেট এখনে ঢাকি ৰাখিম। এয়া প্লেটখন উঠাই দিছো। এক্সট্ৰা পানীখিনি ধুনীয়াকৈ ওলাই গ'ল। এতিয়া মই কটনৰ এখন ৰুমাল লৈ লৈছো আৰু ৰুমালখনৰ ওপৰতে চানাডালখিনি দি দিম। মন কৰিব ৰুমালখন যাতে কটনৰে হয়। আৰু এতিয়া ভালদৰে ৰুমালখনেৰে আমি চানাডালখিনি এনেকৈ মোহাৰি ল'ম যিহেতু ভিজা হৈ আছে। আৰু আমি এইখিনি ৰ'দত নুশুকুৱাও, ফেনৰ তলত 2 ঘণ্টাৰ কাৰণে ৰাখি দিম। ফেনৰ তলতে শুকুৱাব। 2 ঘণ্টাৰ কাৰণে ফেনৰ তলত শুকুৱাই ল'ম আমি। এয়া চানাডালখিনি লৈ আনিলো ফেনৰ তলৰ পৰা। 2 ঘণ্টা ৰাখিছিলোঁ আৰু ধুনীয়া কৰি শুকাই গ'ল, জৰ্জৰীয়া হৈ এটা এটা হৈ। এতিয়া গেছত এখন কেৰাহী বহাই দিছোঁ আৰু অলপ ৰিফাইন তেল দি দিছোঁ। এতিয়া মই এনেকুৱা ষ্টিলৰ চেকনিয়া পাত লৈছোঁ আৰু চেকনি পাততে অলপ চানাডাল লৈ ল'ম আৰু তেল গৰম হোৱাত কেৰাহীত এনেকৈ বহাই দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এনেকৈ চেকনি পাতে ফ্ৰাই কৰিলে বহুত সুবিধা হয় আৰু উঠাই অনাটো সুবিধা হয়। নহ'লে এটা এটাকৈ ডালবোৰ উঠাই থাকোঁতে বহুত কষ্ট হয়, সময়ো নষ্ট হয়। এনেকৈ হ'লে বহুত তৎক্ষণাত হৈ যায়। এয়া এনেকৈ লৰাই লৰাই ঘূৰাই ঘূৰাই ফ্ৰাই কৰি থাকিব। এতিয়া চানাখিনি শব্দ শুনকচোন। যেতিয়া এনেকৈ আৱাজ দিব তেতিয়া গম পাব যে আপোনাৰ ভাজা পাৰফেক্ট হৈছে আৰু প্লেটত নমাই ল'ব। এতিয়া মই বাকীখিনিও ঠিক একেদৰে ফ্ৰাই কৰি ল'ম চেকনি পাতত। এয়া ধুনীয়াকৈ পাৰফেক্ট হৈ ভাজিছে। আকৌ প্লেটত নমাই লৈছোঁ। এয়া গোটেইখিনি আমাৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেইটামান কেঁচা বাদাম লৈছোঁ, এইখিনি ফ্ৰাই কৰি ল'ম আৰু 5টা শুকান জলকীয়া লৈছোঁ, জলকীয়াকেইটাও ফ্ৰাই কৰি ল'ম। ইয়াৰ তেলত মই কেঁচা বাদামকেইটা এতিয়া ফ্ৰাই কৰি লৈছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ। এয়া বাদামখিনি ফ্ৰাই কৰা হৈ গ'ল। জলকীয়াকেইটাও এতিয়া ফ্ৰাই কৰি ল'ম। এয়া বাদাম আৰু জলকীয়া ফ্ৰাই কৰা হৈ গ'ল। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? এতিয়া মই এটা বাতি লৈ লৈছোঁ আৰু দাল বুটখিনি বাতিটোতে দি ল'ম। আপোনালোকে শব্দটো মন কৰকচোন, কিমান ধুনীয়াকৈ শব্দ আছে। তাৰমানে আমাৰ ভজা বহুত পাৰফেক্ট হৈছে চানাখিনি আৰু মচমচীয়া হ'ব খাবলৈ। এতিয়া মই শুকান জলকীয়াখিনিও সৰু সৰুকৈ ভাঙি দি দিম। এতিয়া আধা চামুচ চাট মছলা লৈছোঁ, আধা চামুচ শুকান জলকীয়া গুড়ি আৰু নিমখ লৈছোঁ সোৱাদ অনুসৰি আৰু গোটেইখিনি দি দিম। চাট মছলা নিদিলেও হয়, দিলে ভাল লাগে। আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া আমাৰ দাল বুট চানা ৰেডি হৈ গ'ল। এতিয়া মই অলপ খাই চাওঁ। বহুত ধুনীয়া হৈছে, একদম দোকানৰ দৰে লাগিছে। আপোনালোকে বিশ্বাস কৰক আৰু এবাৰ ট্ৰাই কৰক, বহুত ইজি হয়। ঘৰতে দোকানৰ দৰে সোৱাদ লওক।
কেনেকুৱা লাগিলে বাৰু আজি মোৰ ৰেচিপি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভালে পালে অতি কম সময়তে ঘৰতে আপোনালোকে দোকানৰ দৰে দালবুট চানা বনাব পাৰি গতিকে যিসকলে ট্ৰাই কৰা নাই এবাৰ ঘৰত ট্ৰাই কৰিবচোন আৰু খোৱাত ল'ব আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ চেনেলত নতুন তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'টো থেংক ইউ ফৰ ৱাচিং বাই বাই